मोर जिभातो जावाई नाय जावाई नाय माने अखमियाई जावा नाय अखमिया कोबा गेली हिंदी जाय हिंदी कोबा गेली এই অসমীয়া যায় অসমীয়া কোबा ইয়ে মোর তুই তো আৰু অলপমান ডাঙৰে হল ইয়াৰ চাই মস্ত ধুমা ডাঙৰ হয় আৰু গাইস যেটো কি কয় থাইসুমটো বলে এইটো মাটিতে লাগি আছে দেখুন ইমান ডাঙৰ হৈ গেল বা হাতীৰ সমান ডাঙৰ হৈছে দেখুন। हेलो गाइस, वेलकम टू बैक माय यूट्यूब चैनल। मैं छोटा सा चैनल में आप लोगों को स्वागत करती हूँ। उम्मीद करती हूँ कि आप सब लोग बढ़िया है, मैं भी बहुत बढ़िया हूँ। गाइस अभी मैं आप लोगों के सामने क्या क्या शेयर करने वाला हूँ आप लोगों ने देखते जाओ। तो चलिए मैं वीडियो को यहाँ से शुरू करती हूँ। लेट्स गो गाइस। अभी मैं ये रोड में क्या बोला तूने क्या करने आ रहा है इतने धूप में। गाइस देखो इतने धूप है अभी, बहुत छान राजा ने बहुत टॉर्च लाइट को बहुत कारा दिया है। गाइस मैंने मेरी छोटा सा खेत को आप लोगों के सामने कैसे हुआ है शेयर करने के लिए दिखाने के लिए आ रहा है। गाइस तो आप लोगों ने मेरी खेत को देखते जाओ, मैं क्या खेत में क्या लगा रहा है आप लोगों ने देखते जाओ। अभी मैं पहुंच रही हूँ गाइस मेरी खेत में, ये देखो इसको ट्रैक्टर से हल बा रहा हूँ। गाइस ये देखो मेरी खेत मैंने पहुंच चुकी हूँ। ये है पम्पकिन लगा रहा है हमारा खेत में, बहुत ज़्यादा लगा रहा है। मैंने सोचा है कि आज हिंदी से ही ब्लॉग बनाऊंगा, लेकिन मुझे हिंदी नहीं आता क्या करूँ गाइस। अभी मैं बोरो से ही बनाना पड़ेगा। मैं तो हिंदी ज़्यादा भी नहीं जानता, थोड़ा भी नहीं जानता है, कुछ छोटा सा को जानता है, लेकिन मुझे पूरा नहीं जानता है गाइस। तो इसलिए मैंने बोरो से ही बनाना पड़ेगा। ये देखो गाइस ये है लाऊ, सॉरी लाऊ कहता है या क्या नहीं कहता है मुझे ये भी नहीं पता है हिंदी में क्या बोलते हैं। ये है पम्पकिन गाइस, देखो पम्पकिन लग रहा है अभी। ये है गाइस पम्पकिन लग रहा है अभी, बहुत सारे पम्पकिन लग रहा है गाइस हमारे खेत में। इतना अच्छा खेत में पम्पकिन लग रहा है। इधर भी वो ग्रीन वाला नेट देख रही है ना, इधर भी बहुत सारा लाऊ उगा रहा है हमारा गाइस। ये देखो ये है लेसरा को हिंदी में क्या बोलते हैं मुझे ये भी नहीं पता। तो गाइस मैं আপোনাৰ লগক মই কি খেতি কৰিছো ইটোৱে দেখাবা আহিছো। এতিয়া আপোনালোকে চাই থাকিব। মই এতিয়া আহিছো ইয়াতে আমাৰ মস্ত একদম মানে ৰাঙালাও দিছি আৰু ন ভাই, ৰাঙালাওটো মস্ত লাগছি আৰু না। ফলটো ইমান ডাঙৰ হোৱা নাই, কিন্তু সৰু হৈছে। এতিয়া আপোনাৰ লগক মই ইয়াৰটো নেদেখাং, পাছত দেখাম। আৰু ইফালে গ্ৰীণ দেখা পোৱা না, এইটো ইফালে আছে আৰু বহুত ৰাঙালাও। আৰু ইফালে বহুত লেচৰা দিছিলো, কিন্তু লেচৰাটো ভালে নহল আৰু মৰি গেছি, বয়া হৈছে। আৰু এটা দুটামান আছে আৰু না। আৰু এতে দিছো কি লাই শাক দিছো। এইটো গাইছ দেখো ইমান ভাল হৈছিল এইটো শাক, ইমান मोजां जादोंमोन लोगोफोर। ओमफ्राय नै गेजेर फुख्ल'ना होनानै जि माने बोरैबा मा होनो गेसें जाबाय आरो ना लोगोफोर, कमथार फोनाय बायदि नुबाय आरो ना, इमान कम দেখা পাইছি सा गाइस। আৰু ইফালে আছে এইটো কি কয় থাইসুম কিৰা না কি কয় মই একো নাজানো দে, অসমীয়াত কি কয় মই নাজানো। আৰু থাইসুম বুলি কয় বৰমে, থাইসুম। আৰু ইফালে দিছি জুলুকিয়া, একদম কলা জুলুকিয়া দিছো। এতিয়া ইমান সৰুটোৱে ফুল লাগছি দেখছো না, ইমান সৰুটোৱে ফুল লাগি আছে। এইটো চা এইটো কি কয় থাইসুমটো বলে এইটো মাটিতে লাগি আছে দেখোন, ইমান ডাঙৰ হৈ গেল বা হাতীৰ সমান ডাঙৰ হৈছে দেখোন। লাগছে দুখছা না, ইমান হাতীৰ সমান ডাঙৰ হৈছে। আৰু এইটো ওপৰতো আছে, কিন্তু এইটো পচা হৈছে আৰু না অলপ, মানে এইটো কটিটো পুৰা ধোৱা নাই, কিন্তু বস্তুটো কটিটো পচা হৈছে আৰু না। আৰু ইফালেতো মস্ত ভাল হৈছে এইটো। আৰু কিমান বা হয় 6-7 মুঠামান পুৱাতে লৈ গৈছে আৰু না বেচপা। এইটো আৰু আছে সৰু কোৱালা, এইটো পুৰো ধোৱা নাই আৰু না। এইটো চা যে আগতীয়াকে ধনিয়া খেতি কৰিব লাগছিল আৰু আপোনালোকে কৰিছি না নাই, আমাৰ কিন্তু বহুত কৰিছি আৰু না, ইমান বেচিলো। আৰু এতে মাত্ৰ আছে এতিয়া ধনিয়া, ইমান চব বেচি দিছি আৰু না, বেচি ইমান নামানতে 10 টকা গাইছ। এতিয়া আমাৰ এইখিনিত চব দিছিলো ধনিয়া, আৰু এতে আৰু ইটো খাইখিনি আৰু ইটো বেচিখিনি এতিয়া আৰু এতে ফেলাই দিছি আৰু না। আৰু গাইছ এতে আছে আৰু ভাই গাইছ এতে আছে আৰু ভাই
সব বেছি দিলো এটা আৰু গাজিছে ইটো ফেলাই দিছে আৰু এইখিনিত আমাৰ কিমান পাইছা জানা গাইছ একদম ইমান কিবা দাউঠাও গাজা নাই আৰু না পাতলাকে গাজিছিল কিন্তু ইমান গাজিছিল আৰু মানে বেছিছি ইমান বেছিছি গাইছ ইফালে এইখিনি দীঘলখিনি সব ধুনীয়া আছিল আৰু না এতিয়া আৰু ধুনীয়া দিছি আৰু লাই পাত দিছি ইয়াতে লাইটোও গাজিল আৰু ইফালে এতে ধুনীয়াটো ইমান বেছিখিনি নাই আৰু এতে ফেলাই দিছি এটা লাফা দিছি ধুনীয়া বেছিখিনি ইয়াৰ কাৰণে আপোনালোকেও নাওমান চাওমান এনে একটা দুই ঘটা থাকা মাটি হলিও আপোনালোকে আগতীয়া ধুনীয়া দিবা লাগিছিল আৰু না দিছি না নাই আপোনালোকে মোক কমেন্ট কৰিব দেই আৰু কি কম অসমীয়াও বেছি নাজানো দে মই ইফালে এতিয়া আছে আৰু না ধুনীয়া মই দেখাই আছো আপোনালোকক কিমান ডাঙৰ হৈছে কিমান কি হৈছে বেছি ডাঙৰ হোৱা নাই হলিও ইমান ডাঙৰো হ'ব নালাগে গাইছ ইখিনি ডাঙৰ হোৱাটোৱে বহুত আৰু না আগতীয়া না এই কাৰণে এক মুঠাতে 10 টাকা নাওমান মুঠা বনাই কিনি বেছি আছো আৰু না ময়ে বেছি আছো মই কিন্তু তুলি দিছি বান্ধি দিছি মুঠা বনাই দিছো কিন্তু বাবাই নিছি আৰু না আমাৰ বাবাই নি আছে ইটো চা গাইছ ইটো ইমান ডাঙৰো হোৱা নাই ইমান সৰু নহয় মস্ত একদম ওৰৈবাদি ইমান ভাল স্মাইল আহে বাপা এতিয়া মই আপোনাৰ লগত দেখাম আমাৰ ৰাঙালাও কিমান লাগছি আপোনালোকক দেখাম আপোনালোকে চাই থাকিব দেই ইফালেও লেচৰা আছে গাইছ ইটো দেখো ইমাখান একদম ইমাখান ইয়াৰ লগিন ৰাঙালাও দিছি আৰু না মস্ত ডাঙৰ হৈছে দেই ইয়াৰ ৰাঙালাওটো মই আপোনালোকক কোনটোবা দেখাম আৰু না ৰাঙালাওটো জাতটো ডাঙৰ হয় কিন্তু ইমান ডাঙৰ হোৱা নাই অভি ডাঙৰ হৈছে মাজত আছে আৰু না মাজত মানে এই খুম্বা দিয়া নাই কিয় কি ইটো মানে ৰাঙালৰ থাৰাত ছটকি দিলি আৰু ভাঙি যাব নহয় কলা বস্তু ইটো চা কলা গ্ৰীণ ইমান লাগছি কিন্তু আপোনাৰ লগত বেছিকে নিদিখাং দেই মুখ লাগি যাব নহয় নজৰ লাগি যাব তাৰ কাৰণে ফ নজৰ না লাগে না গাইছ ইয়া দেখো গটাই मोनफ्रोमबो गान्थियावनो थाइदो आरो ना लोगोफोरनै बिराद जोगोनार आरो ना बेखिनिया माने गेजेराव हाबनो आखै गेजेराव हाबबा माने गास'नाय जागोन ना हाबनो आखै आरो ना बिनिखायनो आं गेजेराव हाबथला आरो ना आं देखायगोन नोंथांमोननो देखायगोन आङो माने मोनबा देखायगोन आरो ना माने पका हलि दिखाम आरो ना पुरद हलि दिखाम गाइस तारमाने इटा মাজত যাবা নোৱাৰো কিয় গাছটোৱে দিখাম আৰু না ইমান দিনৰ পৰা দেখাই আছো মানে গাছটো ফুল লাগাটো দেখাই আছিলো না মই ইটা ফুলটো দেখাম আছিল অলপমান ইফালে অলপ পাতলা হৈছে না ইফালে মই অলপমান খুমাই যাম আৰু না তাৰ পাছত আৰু একদম মাজত নুখুমাম মই তাৰ মানে ময়ে কৰছি ইটো খেতি মই কি ইয়াতে ভেন্দিও দিছি ইটো চা ভেন্দিটো ময়ে দিছি কিন্তু গাজা নাছিল না তাৰ কাৰণে মই দেখাই নাছিল মই মনতে নাছিল কত কি দিছিলো ময়ে দিছিলো কিন্তু দিয়াটো আৰু ইটো লাউটো এতেও আছে ইটো ইফালে লাউ মস্ত লাগছি আৰু না মই নিদিখাম আপোনালোকক পাছত দেখাম মই পকা হলি দেখাম আৰু না এইটো চাই ইটো ইফালে আছে ইটো এটা দুটা দেখাই আছো আপোনালোকক নাভাবি যে লাউৱে লাগা নাই লাগছি লাউটো ইটো চাই ইটো থকা লাগছি দেখা নাই ইটো জোৰাকে আৰু ইফালে আছে লাউটো ইটো আৰু অলপমান ডাঙৰে হল ইয়াৰ চাই মস্ত ধুমা ডাঙৰ হয় আৰু গাইছ জলইটো মস্ত ভাল গাইছ এতিয়া মই সব দেখাই দিলো আপোনালোকতে দেখাই পালে এতিয়া মই এইটো কাপোৰটো কি লৈছে জানা না ইমান ৰদ দিছি মানে মোৰ পিঠিটো কালা নহয় এই কাৰণে মই এইটো লৈছি আৰু না পিঠিটো মস্ত কালা হ'ব না নহলি ইমান ৰদ দিছি বাপাৰে ইটো লৈছি কি ইমান ওৱান প্লাইৰ ইমান গৰম বাপা হেৰে ঘামি গিছি চাচোন ইমান গৰম ধুনীয়া তুলি আছো ইটা মই ঘৰত খাবা নিমিটো একদম ভালকে তুলি আছো আৰু না মই মুঠা বনাই আছো ইটা ঘৰৰ কাষত এজন মানুহে খুজিছি আৰু না 10 টাকা 20 টাকা মানৰ 2 মুঠা 3 মুঠা মান মোক দিবি দে বুলি কৈছি আৰু নাই কাৰণে মই ইখিনি মুঠাতে 10 টাকা আৰু না মই ঘৰৰ কাষৰ বুলিয়ে অলপমান ডাঙৰ কৰি দিছি আছে সৰুৱে বেছি আছো মই 10 টাকাত জানা গাইছ এই কাৰণে ঘৰত মাটিটো এনে থবা নালাগে যাৰ মাটি আছে এই কাৰণে ধুনীয়াটো আগতীয়াকে দিবা লাগে আৰু না ইয়াৰ চাই নাওমান এই ফাৰ্ষ্টতে মই দিছিলো কি ইখিমানতে 10 টাকা দিছিলো আৰু না ইটোৱে আৰু না ইখিনি মাত্ৰ দিছিলো মই 10 টাকাত ইমান বেছিছিও মই 10 টাকা ইমান আছিল আৰু না ইটা মই ঘৰৰ কাষৰটোৱে খুজিছি নাই কাৰণ এইটো অলপমান ডাঙৰকে দিছি এইটো চা এইটো আমাৰ বউৱে খুজিছি আৰু না ঘৰৰ কাষৰ আমাৰ একদম কিবাও নহয় হলিও আহা যাৱা মানে ইমান সৰু দিয়া নাই ডাঙৰো দিয়া নাই এইটো ৰেড আৰু না বজাৰত গলি ইখিমানো নেদে ইটা নতুন হলছি না আগতীয়াকে এইটো চা মই 2 মুঠা তুলি ললো ইটা বৌৱা হাক দিবা ইটা মই ঘৰত খাবা এইটো তুলি আছো আৰু না বেছিকে অসমীয়াও নাজনো মানে মোৰ জিভাটো যাৱাই নাই মানে অসমীয়াই যাৱা নাই অসমীয়া কবা গেলি হিন্দী যায় হিন্দী কবা গেলি এই অসমীয়া যায় অসমীয়া কবা ইয়ে মোৰ গাইছ মই এতিয়া লাই তুলি আছো ঘৰত নিবা ঘৰত খাবা নিম আৰু না ইটো সৰুটো তুলি দিছো মই ডাঙৰটো তুললা নাই আৰু না ডাঙৰটো মানে অলপমান পাতলা বনাই
বনাই থৈ যাম মই এইটো সৰু সৰুটো একদম ডাউঠা গাজিছ নাই ডাউঠাটো মই উডলি দিম আৰু না তুলি দিম তাৰপাছত মই এইটো খাবা নিম ঘৰত তো গাইজ মই এক মুঠা তুলি ল'ম আপোনালোকে চাই থাক